জুঠাই ৰাজিৰাও পোনপ্ৰথমে মই আজি সংবাদ মেল যোগেদি ইয়াত আমি প্ৰেছ মিট এটা বহিছোঁ। আমি ডিমাচা কমিউনিটি কাৰ্বি আংলঙত থকা স্পেচিয়েলি আমি জইণ্টলি ডিমাচা ছাত্ৰ সন্থা, ডিমাচা ষ্টুডেণ্ট ইউনিয়ন তথা ডিমাচা সাহিত্য সভা আৰু ডিমাচা কালচাৰেল ছ'চাইটি তিনিটা সংগঠনে ডিমাচা মিলিকিনি আমি আজি সংবাদ মেল আয়োজন কৰিছোঁ। কাৰণটো হ'ল যে যোৱা পৰহি এই যিহেতু খেৰণী চাৰিআলিৰ এই ঘটনাটো লৈ যিহেতু তাতে কাৰ্বি ছাত্ৰ সন্থাৰ কেইটামান যুৱ নেতাবিলাকে এই ধাৰণাৰ পৰা আহি থকা সময়ত সিহঁতক কোনোবা বিহাৰী ল'ৰাবোৰ কোৱা শুনিছোঁ আৰু মিছক্ৰেণ্টবিলাকে তেখেতক এটেক কৰিছে। তো সেইটো কাৰণে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা বা ডিমাচা কমিউনিটিৰ ফালে হয় আমি নিন্দা কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। যিহেতু তেনেকুৱা আমি সমাজত ইহঁতৰবিলাকক মিছক্ৰেণ্টবিলাকক কালপ্ৰিটবিলাকক তেনেকুৱা কোনো ৰূপে ঠাই নাই। আমি ল' এণ্ড অৰ্ডাৰক জনাব বিচাৰিছোঁ যে সোনকালে তদন্ত কৰি অতি সোনকালে একদম এট দি আৰ্লিয়েষ্ট এৰেষ্ট কৰিব লাগে, তাৰপাছত কঠোৰ শাস্তি আইনমতে দিয়াব লাগে। তাৰপাছত 3 নম্বৰ পইণ্টটো হ'ল যে গভমেণ্টৰ ফালৰ পৰাও আমি যোনে এই যুৱবিলাকে বেছিকৈ ইনজুৰ্ড হৈছে সিহঁতক ফাৰ্ষ্ট এইড দিয়াইছে বুলি শুনিছোঁ। তাৰপাছত কম্পেনচেশ্যনবোৰো দিব লাগে। আৰু তাৰপাছত এতিয়া আমি 4 নম্বৰ পইণ্টটো হ'ল আৰু এতিয়া যিহেতু মেট্ৰিক পৰীক্ষা চলি আছে, তাৰ কাৰণে আমি এপিল কৰিছোঁ যে যাতে যেন ইয়াত চিটুৱেশ্যনটো লৈ ইয়াত পলিটিকেলাইজ হ'ব নালাগে, যাতে যেন এইটো ইছ্যুটো লৈ ডাইভাৰ্ট হ'ব নালাগে। যিহেতু এতিয়া নিৰ্দোষী এতিয়া স্কুল পঢ়ি থকা ষ্টুডেণ্ট ছাত্ৰবিলাকে এতিয়া কিছুমান সেইদিনা মই ভাইৰেল ভিডিঅ' দেখা পাইছিলোঁ যে কিছুমান মেট্ৰিক ষ্টুডেণ্টে মেট্ৰিক দিব নোৱাৰিলে। ইমান দুখৰ কথা। এই ঘটনাটো লৈ যাতে যেন আৰু এইটো পলিটিকেল কালাৰ আনিব নালাগে, সেইটো কাৰণে মই এপিল কৰিছোঁ অন্য পলিটিকেল পাৰ্টিবিলাকক। এইটো কোনো পলিটিকেল কালাৰ অনা কথা নহয়। ইয়াত যোনটো ঘটিব নলগা ঘটনা ঘটিছে এইটো নোহোৱাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু আমি নিন্দা কণ্ডেম কৰিছোঁ। তাৰপাছত আমাৰ ডিমাচা সাহিত্য সভাৰ ফালৰ পৰা ছেক্ৰেটাৰী সত্যব্ৰত কেম্বৰাই ডাঙৰীয়া কিবা এটা হ'ব আপোনালোকক। জুঠাই নমস্কাৰ প্ৰণম। ইতিমধ্যে যোনটো যোৱা পৰহি 15 ফেব্ৰুৱাৰী 2024 খেৰণী চাৰিআলিৰ যোনটো অপ্ৰীতিকৰ ঘটনা, যোনটো তীব্ৰ গৰিহণাযোগ্য, এইটো কাণ্ডটো দেখি কিনি আমি দেখা পাই কিনি বহুত গভীৰভাৱে দুখ পাইছোঁ। আৰু স্পেচিয়েলি তাত আমাৰ কাৰ্বি ভাইসকল কিছুমান জখম হৈ গৈছে, ইনজৰ্ড হৈছে। আমিতো স্পটতো দেখা নাই, হ'লেও যিবিলাক হস্পিটেলাইজ হৈছিলে সেইবিলাকক দেখি আমি গম পাইছোঁ যে এইটো বহুত এক্সট্ৰিমলৈকে গৈছে, যোনটো হ'ব নালাগিছিলে। এনেকুৱা ধৰণৰ গৰিহণাক আমি এজ এ ডিমাচা সাহিত্য সভা কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি অন বিহাফ অফ অল ডিমাচা কমিউনিটি হৈ কিনি আমি কণ্ডেম কৰোঁ। আৰু যিসকল ব্যক্তি তাত অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ আছিলে একোজনক সিহঁতে পুলিচে সিহঁতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আইনগতভাৱে শাস্তিমূলক প্ৰদান কৰিব লাগে। এনেকুৱা ধৰণৰ যিকোনো ব্যক্তিক যিকোনো আমাৰ জাতিৰেই নহওক, আমাৰ নিজৰ জাতিৰেই নহওক, এনেকুৱা ধৰণৰ যিকেইটা এণ্টি ছ'চিয়েল এক্টিভিটিছত লিপ্ত হৈ থাকে আমি ষ্ট্ৰংলি কণ্ডেম কৰোঁ এনেকুৱা ধৰণৰ ব্যক্তিক। আৰু যিহেতু তাৰ কাৰণে এটা পাৰ্টিকুলাৰ কমিউনিটি এটা আহি যাব লগা হৈ যায়, সেইকাৰণে আমাৰ প্ৰশাসনে সোনকালে এনেকুৱা ধৰণৰ ব্যক্তিক যিকোনো একোজনক নহ'লে মানুহৰ আজিকালি সহজতে আইন হাতত ল'ব, ল' এণ্ড অৰ্ডাৰ হাতত লৈ ভয় নকৰে। কেলৈ ভয় নকৰে? সেইকাৰণে শাস্তিমূলক ব্যৱস্থাটো অলপ ষ্ট্ৰং হ'ব লাগে সিহঁতৰ ওপৰত। সেইকাৰণে মই আহ্বান কৰোঁ আৰু যিসকল ব্যক্তি ইনজৰ্ড হৈছে সেই ব্যক্তিসকলক ইতিমধ্যে চিকিৎসা হৈ আছে, সেইসকলক আৰোগ্যৰ বাবে আমাৰ কাৰ্বি আংলং জিলা প্ৰশাসনে সিহঁতক তত্ত্বাৱধান ল'ব লাগে। আৰু লগতে কম্পেনচেশ্যনৰ এটা ছাফিচিয়েণ্ট এমাউণ্ট কম্পেনচেশ্যন যিসকল ব্যক্তিক দিব আছে সেইবিলাক দিব লাগে। আৰু লগতে আমাৰ যিহেতু বৰ্তমান মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে বৰ্তমানত, আৰু সেইসকল ষ্টুডেণ্টসকলে বিনা নিৰ্দোষত সিহঁতৰ অসুবিধাত পৰিব লগা হৈছে এই বেয়া দিনটোৰ কাৰণে। সেইকাৰণে আমি বিচাৰোঁ কাৰ্বি আংলঙৰ যিসকল দল সংগঠন আছে, দায়িত্বশীল দল সংগঠন আছে, এই বন্ধটো যাতে নিদিয়ে আৰু গাড়ী চলাচলত যাতে ষ্টুডেণ্টবিলাক যেতিয়া অহা যোৱা কৰে তেতিয়া সিহঁতক যাতে অসুবিধা নাপায়, তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহ'বৰ কাৰণে প্ৰশাসনে কঠোৰভাৱে
যিসকল দোষী সেইসকলক শাস্তি দিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। আমাৰ মাজত ডিমাচা কালচাৰেল ছ'চাইটিৰ ফালৰ পৰা ছেক্ৰেটাৰী বিনোদ ডাঙৰীয়া আছে, তেখেতকো মই দুই এষাৰ নাম উঠাই এই যিটো যোৱা পৰহি যিটো ঘটনা ঘটি গৈছে, সেইটো আমি সৰু ডিমাচা হৈ পেলাই আমি বহুত মনত আঘাত পাইছোঁ। গতিকে আমাৰ ফালৰ পৰা আমি ইমানে ক'ব বিচাৰিছোঁ যে যি ঘটনা কৰিছে সেইসকলক মানে উচিত তদন্ত কৰি শাস্তিমূলক দণ্ড দিব লাগে, আৰু তেনেকুৱা আগন্তুক নহ'বৰ কাৰণে মই মানে আহ্বান কৰিছোঁ। তাৰপাছত যে লাইক এতিয়া আমি শুনিবলৈ পাইছোঁ যে লাইক মানে অহা 19 আৰু 20 তাৰিখে মাননীয় ডক্টৰ তুলিৰাম ৰংহাং, কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য, তেখেতে মানে এই যিমানটো ইয়াত এই SDC দল, তাৰপিছত কাৰ্বি আংলঙৰ যিমানটো চিভিল অৰ্গেনাইজেশ্যন, ছ'চিয়েল অৰ্গেনাইজেশ্যন চবক মানে এপেক্স বডিবিলাকক মাতিছে মিটিং এটা আৰ্বৰেটাম ডিপোত। মই আশা কৰোঁ যে লাইক তাতে নিশ্চয় কিবা এটা ভাল সিদ্ধান্ত লৈ কিনে কিবা ষ্টেপ লোৱাটো আমি ভাল পাইছোঁ, আৰু কিবা নিশ্চয় এটা পিছৰ বাৰ্তা এটা যাব তাতে, মই এইটো আশা কৰোঁ। আমি আশাবাদী যে লাইক আমি কাৰ্বি আংলং ইমান ধুনীয়া দেশ যে এনেকুৱা ঘটনা হঠাৎকৈ হোৱাটো, যিহেতু মানে ইয়াত ইলিগেল মাইগ্ৰেণ্ট বেছি হোৱাৰ কাৰণেও আমি সম্ভাৱনা বেছি দেখা পাইছোঁ। তাৰপাছত লাইক ইয়াত যিহেতু এতিয়া BGR আৰু PGR ওপৰলৈ যি চলি আছে সেইটো আমি তাতে ক'বলগীয়া নাই, তথাপিও এইটো চৰকাৰে মানে আইনৰ ব্যৱস্থা লৈ আছে চাগে, আৰু নিশ্চয় এতিয়া 20 তাৰিখে নিশ্চয় এটা ভাল ফলাফল নিশ্চয় কিবা এটা ওলাব বুলি আমি আশা ৰাখিছোঁ। আৰু সেইটো কাৰণে এতিয়া আমি ডিমাচা জাতি পিচ লাভাৰ, আমি সকলো ৰাইজক আহ্বান কৰিছোঁ যে আহক শান্তিৰ কাৰণে আমি একেলগে কাম কৰিম। কাৰ্বিহে হওক বা ডিমাচাই হওক, এইটো কাৰ্বি বুলি মই ভবা নাই, এইটো আমাৰে এটা মানে ভাই বন্ধু, যে ইহঁতক মানে নিৰ্দোষী মানুহক তেনেকৈ এটেক কৰাটো একদম এইটো মানে দুখ লগা কথা। সেইটো চেণ্টিমেণ্টটো আমি জনাইছোঁ। ইমানখিনি মই ক'ব বিচাৰিছোঁ। ধন্যবাদ।